আজি ৰাতিপুৱা আমাৰ কৰকৰী গাঁৱৰ খৰি খেতিয়কসকল খৰি ল'বলৈ আহিছিল। খৰি ল'বলৈ আহি দেখে যে পাহাৰৰ এটা মৃত্যু দেহ। কিন্তু এই পাহাৰখন পৰে একচুৱেলি আমাৰ কৰকৰী বিট অফিচ এলেকাত, ফৰেষ্ট অফিচ এলেকাত পৰে আৰু কি পাহাৰটো। তেতিয়া সিহঁতে মহিলাসকল যেতিয়া গাঁৱত গৈ ক'লে যে পাহাৰৰ এটা মৃত্যু দেহ পৰি আছে, তেতিয়া আমাক গাঁৱৰ কেইজনমান মানুহে আৰু লগতে গাঁওবোৰে মোক ক'লে যে পাহাৰৰ বোলে এটা মৃত্যু দেহ পৰি আছে, কি কৰিম আমি। তেতিয়া আমি ক'লোঁ তাহলে বল আমি বস্তুটো বিচাৰি ওলাওঁ। বিচাৰি ওলোৱাৰ পিছত আমি প্ৰশাসনক ইনফৰমেশ্যন কৰিম, তাৰমানে খবৰটো জনাম। তাৰ লগে লগে আমি বহুত মানুহ আহিছিলোঁ, আমি বিচাৰোঁতে বিচাৰি আহি পালোঁ ডেড বডিটো। পোৱাৰ পিছত আমি আমাৰ কাজগাঁও থানাৰ অন্তৰ্গত ৰূপসী আউটপোষ্ট আই চি মহোদয়ক আমি কথাটো অৱগত কৰিলোঁ। এতিয়া বৰ্তমান আমাৰ ৰূপসীৰ আউটপোষ্টৰ আমাৰ আই চি ছাৰ আহিছে। গতিকে আমি এইখিনি ক'ব বিচাৰোঁ যে আমাৰ যি দুষ্ট চক্ৰই এইটো কাম কৰিছে, সেই দুষ্ট চক্ৰৰ ওপৰত সঠিক তদন্তটো বিচাৰোঁ আৰু উচিত শাস্তিটো বিচাৰোঁ আমি। কাৰণ এনেকুৱা মানুহক যদি আমি উচিত শাস্তি নিদিওঁ বা সিহঁতক যদি কোনো কি নকৰোঁ, তেতিয়া আমাৰ ঠাইখনৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিব সিহঁতে। চিনাক্ত কৰিব পাৰিছে নেকি? নাই আমি চিনাক্ত কৰিব পৰা নাই। আমি আহিছে আজি খবৰ পোৱাৰ পিছত আমি আহিলোঁ, অহাৰ পিছত দেখিলোঁ। তাৰ লগে লগে আমি গাঁওখনৰ নাম কি? এইখন গাঁও পৰে একচুৱেলি ফৰেষ্ট এলেকাত পৰে, আমাৰ মচুজৰা পাতটো ফৰেষ্ট এলেকাত পৰে আৰু কি। কেতিয়া হৈছে বুলি এইটো আমি সন্দেহমূলক ডেড বডি চাই ক'লোঁ যে 2-3 দিনমান হ'ব লাগে আৰু কি। 2 দিন কি 3 দিন হাইষ্ট।